অহা ডিসেম্বৰ মাহত আমি আপোনালোকক মাতি আনি 2 লাখ টকাৰ প্ৰথম কিস্তি 1 লাখ টকা প্ৰদান কৰিম। আজিৰ এই ভিডিঅ'টো বিশেষ গুৰুত্বপূৰ্ণ কিয়নো যিসকল CM ত্ৰিপুলৰ হিতাধিকাৰী আছে সেইসকলে চিন্তা কৰি আছে কেতিয়া টকা সোমাব, আমি চিলেকশ্যন হ'ম নে নহ'ম, টকাখিনি পাম নে নাই, কেতিয়া দিব। এইটো আজি একদম কনফিউজন একদম হৈ গ'ল যে হিমন্ত বিশ্ব শৰ্মা ছাৰে ক'লে যে ডিচেম্বৰ মাহতে দিব আৰু ডিচেম্বৰ কোনটো মাহত দিব? ডিচেম্বৰ মাহৰ 25 তাৰিখত দিব। সকলোৰে ইন্তজাৰৰ যিটো কি আছিল অন্ত পৰিব আৰু ডিচেম্বৰৰ প্ৰথম সপ্তাহত ভাবি আছে ডিচেম্বৰৰ 25 তাৰিখে টকাটো দিলে তেনেহ'লে আমাৰ মোবাইলত কেতিয়া মেছেজ আহিব চিলেকশ্যন হোৱা বুলি। টেনশ্যন কৰিব নালাগে, কিয়নো 25 তাৰিখত যিহেতু টকা দিব, ডিচেম্বৰত যিহেতু হিমন্ত বিশ্ব শৰ্মা ক'লে যে টকাখিনি দিব, গতিকে তাৰ আগতে আপোনাৰ মোবাইলত মেছেজ আহিব। ডিচেম্বৰৰ প্ৰথম সপ্তাহতে আপোনাৰ মোবাইলত চিলেকশ্যন হোৱা বুলি মেছেজটো আহিব। আপুনি গম পাব আৰু তেতিয়া আপোনাৰ প্ৰিপাৰেশ্যন হ'ব লাগিব গুৱাহাটীলৈ যাবলৈ আৰু খানাপাৰাত গৈ কিনে আপোনাৰ মিটিং এটেণ্ড কৰি আপোনাৰ ষ্টেকটো আপুনি লৈ আহিব লাগিব। হিমন্ত বিশ্ব শৰ্মা ছাৰে CM ত্ৰিপুৰাৰ বিষয়ে কি কৈছে বলক আমি তাৰ মুখৰ পৰাই শুনো। অহা ডিসেম্বৰ মাহত আমি আপোনালোকক মাতি আনি 2 লাখ টকাৰ প্ৰথম কিস্তি 1 লাখ টকা প্ৰদান কৰিম। নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থাপন দিয়া মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি। এই আঁচনিৰ জৰিয়তে আমি 2 লাখ যুৱকক 2 লাখ টকাৰ ঋণ আৰু অনুদান প্ৰদান কৰোঁ, যাৰ জৰিয়তে তেখেতসকলে জীৱন বাটত আগুৱাই যাবলৈ প্ৰেৰণা পায়। মই অত্যন্ত আনন্দিত যে এই বছৰৰ ৭৫,000 যুৱক যুৱতীৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে। অহা ডিচেম্বৰ মাহত আমি আপোনালোকক মাতি আনি 2 লাখ টকাৰ প্ৰথম কিস্তি 1 লাখ টকা প্ৰদান কৰিম। তেওঁলোকক মই আপোনালোকক গুৱাহাটীলৈ আমন্ত্ৰণ জনাম। অৰ্থাৎ ৭৫,000 আৰু 25,000 1 লাখ ল'ৰা ছোৱালীয়ে আত্মসংস্থাপনৰ সুযোগ পাব। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগি থাকে, ইনফৰ্মেশ্যন যদি ভাল লাগি থাকে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব, এনেকুৱা আপডেট পাবলৈ। জয় অসম।